হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক বহুত ভালে আছে, ময়ো ভালে আছোঁ। আৰু আমাৰ এইফালে দেখিছে আধা টোপনি আধা সাৰ পাই আছে। আৰু যে কি নহওক, আজি আমি আহি আছোঁ যে এই কি ক'ব, হঠাতে এটা ডিচিশ্যন লোৱা হ'ল। আৰু আমাৰ এই মৰমৰ গাড়ীখনত আজি আমি মানে লাষ্ট টাইম উঠিছোঁ বুলিয়ে ক'ব পাৰি। যিহেতু আমাৰ এই গাড়ীখন আছিলে i20 হোণ্ডাই, মানে i20 এক্টিভ। তো এই গাড়ীখনত আৰু যিসকলে হোণ্ডাই গাড়ী ব্যৱহাৰ কৰি আছে তেখেতসকলক নক'লেও নিশ্চয় বুজি পায় যে হোণ্ডাই গাড়ীয়ে কিমান তেল খায় বা সেইবিলাকেই। আৰু এতিয়া তেলৰো যিটোহে দাম বাঢ়িছে, কি ক'ম, আৰু নক'লেও হ'ব চাগে বাকীখিনি। সেইখিনিৰ কাৰণে আচলতে আমি এটা হঠাৎ ডিচিশ্যন ল'লোঁ যে এই গাড়ীখন আমি বিকি দিম, বিকি পেলাই বেলেগ এখন গাড়ী ল'ম, সেইটোৱে আৰু। তো ফাইনেলি আমি আজি গাড়ী চাব গৈ আছোঁ। আৰু আজি হ'ল 6 জুন। আমি আৰু লাষ্ট টাইম আমাৰ মৰমৰ গাড়ীখন আপোনালোকৰ আগত এবাৰ দেখাই দিছোঁ। আৰু গাড়ীখন হোণ্ডাই গাড়ী আচলতে বহুত আৰাম হয় আৰু মানে বহুত এটা ষ্টেণ্ডাৰ্ড, মানে ভাল লাগে, ছিট হওক কিবা হওক, মানে ভাল লাগে আৰু গাড়ীখন। আৰু যিহেতু মোৰ মৰমৰ কেলৈ আছিল যে নেকি মই এখন চিলেক্ট কৰি আনিছিলোঁ ব্লেক কালাৰ মোৰ বহুত বেছি ভাল লাগে। আৰু গাড়ীখন বহুত ষ্টেণ্ডাৰ্ড লাগে। আৰু গাড়ীখনৰ ছিট কভাৰ বহুত ভাল আছিলে আৰু বহুত, আৰু মানে কি ক'ব, উপায় নাই। যিহেতু যিটোৱে যিটো মানে ডিচিশ্যন লয় সেইটোৱে আৰু কৰিবই। তাৰ মোকো বহুত বুজালে মেলিলে, সেইখিনিৰ কাৰণে, অন্য একো নাই। হেল্ল' এভৰিৱান, আজি হ'ল 9 জুন আৰু আজি ফাইনেলি আমি গাড়ী ল'ব আহিছোঁ। আৰু দেখুৱাই নাথাকিলোঁ, পিছত ভিডিঅ' কৰি থকা নহ'ল, বহুত বেছি দুখ লাগিলে। গাড়ীখন দিয়া দিনাখনি মইতো যোৱাই নাই, গাড়ীখন দিয়া দিনা অভিয়াছলি যাব নোৱাৰোঁ। আৰু এইফালে আমাৰ দেহা ৰেডি হৈ আহিছে, আৰু দেহাই আজি নাইট শ্বুট পিন্ধি আহিছে। যিহেতু গাড়ীত আমি AC ল'ম, সেইকাৰণে তাক নাইট শ্বুট পিন্ধাবলগীয়া হৈছে। বাৰু যে কি নহওক, এতিয়া আমি যাবলৈ ওলাইছোঁ। আৰু আজি আমি আহি আছোঁ আমাৰ মানে যিটোৰ জোঁৱাই, মানে মোৰ ননদ হ'ব, আচলতে খুৰা ছোৱালীৰ হাজবেণ্ডৰ মানে জোঁৱাই হ'ব। হাজবেণ্ডকে লগ ধৰিলোঁ, যিহেতু গাড়ী এখন লাগিব, আমিও যাম লগতে, আমাকো লৈ যাম বুলি ক'লে। আৰু যামেই দিয়কচোন, আৰু যাম, গাড়ী এখন আনিব যিহেতু ঘৰলৈ, তাতকৈ ফূৰ্তি কথা কি আছে। সেয়া আমি আহি আছোঁ, মোৰ মামা ল'ৰা, যিটোৰ মামা ল'ৰা বাবাটো, আৰু জোঁৱাই তলৈক্য, আৰু মই জিতু। আমি আহি আছোঁ এতিয়া গাড়ী নিবলৈ। আৰু গাড়ী আমি ল'ম আচলতে মাৰুতি চুজুকি, তাত গৈ আছোঁ। আৰু তাৰে ল'ম আৰু গাড়ী, কি লৈ আছোঁ কি নাই সেয়াও কৈ আছোঁ, ৰ'ব। আৰু ভিডিঅ'বোৰ মই এতিয়া বেছিভাগ ভইচ অভাৰে দিবলগীয়া হ'ব, যিহেতু গম পায়েই আৰু দেহা যেতিয়া কেতিয়াবা শুই থাকে বা কিবা কৰি, এতিয়া বাৰু তেনেকুৱা কোনো কথা নাই, মই ভইচ অভাৰ বনোৱা নাছিলোঁ। কিন্তু গাড়ীত গান চলি আছিলে আৰু ইহঁতেও বহুত জোৰকৈ কথা পাতি আছে। আৰু মোৰ হাতখন অকণমান বিষালে, দেউতাকক দি দিলোঁ। এতিয়া দেউতাকে লৈ আহি আছে, আৰু দেউতাকৰ আজি খুব বেছি ফূৰ্তি। চাওঁতে আমি পালোহি মাৰুতি চুজুকি। তো আমি এতিয়া সোমাই আহিলোঁ ভিতৰলৈ। কিমান যে মানে ভাল লাগিছে। আৰু গাড়ী মানে AC চলি আছে যিহেতু বহুত বেছি। আৰু এইজনী হ'লোঁ মই, দেহা অকণমান শুইছে, শুৱাই থৈছোঁ তাক, লাইটে চকুত ধৰিব বুলি কাপোৰ মানে দুপাট্টাখনে ঢাকি থৈছোঁ তাক। আৰু আমি গাড়ী ল'ম কি সেইটোতো কোৱাই নাছিলোঁ, আমি গাড়ী ল'ম আচলতে ছুইফ্ট। কিন্তু ডিজায়াৰখন ল'ম বুলি ভাবিছিলোঁ। ডিজায়াৰখনৰ কাৰণে অলপ সময় ৰখিব লাগিব, অলপ মানে এমাহ ডেৰ মাহ কোনো টাইম নাই বোলে। সেই দেখি আমি ডিচিশ্যন ল'লোঁ যে ছুইফ্টখনে ল'ম। আৰু সেয়াই ফাইনেলি গাড়ী লৈ ওলাই আহিলোঁ। অলপ সময় ৰখিবলগীয়া হ'ল, বৰ বেছিও ৰখিবলগীয়া হোৱা নাই। কাগজ পত্ৰ আগতে কৰি থোৱা আছিলে, এইবিলাক যিখিনি ফৰ্মেলিটিজ থাকে মানে সেইখিনি কৰি মেলি থোৱা আছিলে, সেইকাৰণে বৰ বেছি টাইমো ৰখিবলগীয়া নহ'লে। আমি অহাও দেৰি যথেষ্ট। আৰু এতিয়া গৈ আছোঁ নতুন গাড়ীত। আৰু মানে ইমান ভাল লাগিছে, নতুন গাড়ী লৈছোঁ, মন ভাল লাগিছে। কিন্তু হ'লেও আগৰ গাড়ীখনলৈ মনত পৰিছে, আগৰ গাড়ীখনৰ তুলনাত এইখন গাড়ী সৰু লাগিছে, এনেকুৱা কিবা আৰু। তো একো নাই, এইবিলাক এডজাষ্ট হৈ যাম লাহে লাহে। এতিয়া গৈ আছোঁ আমি তেতিয়া ঘৰলৈ, পোনপ্ৰথমে ঘৰলৈ যাম, যিহেতু নতুন গাড়ী লৈ আহিছোঁ, ঘৰলৈ যাব লাগে বোলে। তো এতিয়া গৈ থাকোঁ। হেল্ল' এভৰিৱান, আজি হ'ল 17 জুন। বহুত বেছি গেপ হৈ গৈছোঁ বাৰু ওচৰতে ক'ৰবাত ওলাই মেলি, টাউন বা কিবা কিবি, নতুন গাড়ীখনত নোযোৱাকৈ থকা নাই, গৈ আছোঁ। কিন্তু আজি যিহেতু আমি ওলাইছোঁ নামঘৰলৈ, নতুন গাড়ী অলপ আউট অফ টাউন, মানে টাউনৰ পৰা আউটত, মানে কি আৰু মন্দিৰ নামঘৰলৈকে ওলাইছোঁ। বহুত আগৰ পৰা ভাবি থকা হৈছিলে, দেহাক মানে মোৰ গাত প্ৰেগনেঞ্চিৰ টাইমতো ভাবি থকা হৈছিলে। আৰু তেতিয়া আহিবলৈ যিহেতু অসুবিধা, আৰু নতুনকৈ গাড়ীও ল'লোঁ যিহেতু, আৰু এইবিলাক সময় সুবিধা সকলোখিনি মিলি গ'ল যেতিয়া মোৰ মা, শাহু মা, আৰু নন, আৰু নবৌৰ ল'ৰা, আৰু যিটো মই, গোটেইকেইটা মিলি আমি আহি আছোঁ ঢেকীয়াখোৱা বৰনামঘৰ। আৰু লগতে ভাবিছোঁ মইনাপুৰীয়াতো সোমাই যাম সময় সুবিধা মিলিলে।
আৰু আজি বতৰটো বহুতেই বেয়া, মানে আমাৰ বেবী থকা মানুহ ওলাই আহিবৰ কাৰণে বহুতেই বেয়া আচলতে, কিন্তু হ'লেও সকলো ফালৰ পৰা মিলি গ'ল আৰু বহুত দিনৰ পৰা ভাবি আছিলোঁ যিহেতু কেঞ্চেল নকৰিলোঁ, বৰষুণ যদিও আহিছোঁ ছাতি লৈ মেলি আৰু ঠিক আছে তেন্তে গৈ থাকোঁ। আৰু ভিডিঅ'টো এনেকৈ শ্বুট কৰাৰ বাবে বহুত মানে দুখিত মই আপোনালোকৰ ওচৰত। ভিডিঅ'টো মানে কিয়নো এনেকৈ কৰিবলগীয়া হ'ল, আচলতে মই এইটো শ্বৰ্ট মানে মিনি ব্লগ বনাম বুলি ভাবিছিলোঁ, যিহেতু বহুত বেছিয়ে দীঘল হৈ গ'ল, কিনো মিনি ব্লগ বনাম আৰু কথাখিনি কৈ থাকোঁতে পালোহি আমি ঢেকীয়াখোৱা বৰ নামঘৰ। আচলতে বহুত কমকৈ ৰাস্তাবোৰ ভিডিঅ' কৰা হৈছে, বহুত বেছিকৈ কৰিলে আপোনালোকৰো আমনি লাগিব দিয়কচোন। আৰু মোৰ কথাবোৰ যদি আপোনালোকৰ ভইচ অভাৰ বা এনেকৈ শুনি আকৌ ব'ৰ খায় নেকি, সেয়াও কমেণ্ট কৰি জনাব দেই। আৰু এতিয়া আমি ধুনীয়াকৈ গাড়ীখন পাৰ্ক কৰি লওঁ, বস্তু ল'ব লগা তেনেকৈ একো নাই, লৈ আহিছোঁ চব। আৰু এইফালে বন্তি প্ৰজ্বলন ঘৰত আমি মানে চাকি জ্বলাব আহিলোঁ। সকলোৱে প্ৰথমে ল'ৰাটো ধৰি লৈছে, মোৰ ভাগৰ জ্বলাই লৈছোঁ, তাৰপিছত মায়ে জ্বলাব, ৰখি আছে। আৰু এইফালে মায়ে লৰালৈ, এখেতৰতো এতিয়া খুব বেছি টোপনি, ডাৱৰীয়া হ'লেতো বেছিয়ে ভাল পায় অলপ। আৰু চাওকচোন আজি পৰিৱেশটো ইমান ধুনীয়া হৈ আছে, মানুহো কম। আৰু ভাদ মাহত আচলতে আমাৰ অহা অসম্ভৱ, এতিয়া নিউ বৰ্ণ বেবীক লৈ আমি আহিব নোৱাৰোঁ ভাদ মাহত, সেইবাবে ভাবিলোঁ এনেকৈ গৈ আহোঁ। আৰু আজি সঁচাকৈ বহুত বেছিয়ে ভাল লাগিছে। আপোনালোকো আহিবচোন কেতিয়াবা এনেকৈ মানুহ কম থকা সময়ত বা এনেকৈ। আৰু আজি বাৰু ছানডে', যে কি নহওক এতিয়া চাকি বন্তি জ্বলাই মেলি লওঁ, আপোনালোকে উপভোগ কৰক, যিমানখিনি পাৰোঁ দেখুৱাম। আৰু নামঘৰত বেছিকৈ ভিডিঅ' কৰি থাকিবলৈ দিগদাৰো লাগে দিয়কচোন। আৰু ডাঙৰ চাকি গছ যে দেখিছে, এই গছত চাকি জ্বলাই যদি তেল বাঢ়ি যায় আপোনালোকেও ইয়াতে ঢালি দিব, বটলটো তাতে ছাইডত থৈ নাহিব, তাৰপিছত বটলটো তাত তেলখিনি ঢাকি তাৰপিছত ডাষ্টবিনত বটলটো পেলাই দিব। আৰু এয়াই হেল্ল' এভৰিৱান, মাহঁত সকলোবোৰ নামঘৰৰ ভিতৰত বহি নাম শুনি আছে ধুনীয়াকৈ। আমিও বহিমগৈ, কিন্তু আমি আহিলোঁ অকণমান ওলাই, ফটো চটো মৰাৰ কথা আছে দিয়কচোন। আৰু নামঘৰৰ ভাগৰ ভিতৰখন বহুত বেছি ডাঙৰ, আৰু আজি যিহেতু মানুহ কম, মুকলি লাগিছে। আৰু এতিয়া আমি বহিছোঁ প্ৰসাদ খাবলৈ, সকলোকে এটা কেৰি বেগ দিছে, আৰু কেৰি বেগ লৈ মেলি বহি আছোঁ ধুনীয়াকৈ, প্ৰসাদ খাম এতিয়া। আৰু এইফালে আমাৰ দেহাটো উঠা নামেই নোলোৱা হ'ল, শুইয়ে আছে। তাতে ডাৱৰীয়া বতৰ, কৈছোঁৱে খুব বেছি ভাল পায় শুই। আৰু উঠিলে বাৰু অলপ, সেইকণ সময়তে ফটো চটোকেইটা লৈ ল'লোঁ তাৰ। আৰু দেউতাকৰ লগত ধুনীয়াকৈ ফটো এখন মাৰিবলৈ মানে চান্স পালোঁ আৰু আজি কোনো মতে। আৰু এতিয়া আমি বৰষুণৰ মাজে মাজে আহি আকৌ পালোঁহি মইনাপৰীয়া নামঘৰ। আৰু মইনাপৰীয়া নামঘৰটো সোমাই যাম বুলি ভাবিছিলোঁ যিহেতু, আৰু আহি পালোঁহি নামঘৰ চাওক। নামঘৰ বাৰু বন্ধ কৰি দিলে, কিন্তু কোনো কথা নাই, আমি সেৱাভাগহে জনাই যাম। আহিছোঁ যেতিয়া মানে কিবা কয় যে, চেৰ পেলাই যোৱা নাই আৰু, তো সকলোৱে সেৱা এভাগ লৈ মানে যাওঁ আৰু এতিয়া। বালক শংকৰ